কেনে লাগিছে আছৰফুল? ভাল লাগিছে। চাওক, সাংবাদিকতাৰ মাজেৰে আহি সামাজিক কাম কাজৰ জৰিয়তে আজি আপোনালোকে নিশ্চিতভাৱে জানে AIUDF দলে চেঙাও সমষ্টিক আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল আৰু 52,000তকৈও অধিক ভোটত আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ। এয়া জনগণৰ জয়। এই জয় কেৱল জনগণৰ যি মেহনত, জনগণৰ যি গাঁঠিত ধন ব্যয় কৰি যি নিৰ্বাচন পৰিচালিত কৰিছিল, সেই নিৰ্বাচন পৰিচালিত কৰাৰ ফলত আজি এই জয় হ'বলৈ সক্ষম হৈছে। আমি জনগণক কথা দিছিলোঁ, আমি কথা ৰাখিম। জনগণৰ পক্ষে, অন্যায়ৰ বিপক্ষে আমি অনাগত দিনত বলিষ্ঠভাৱে, যুক্তিযুক্তভাৱে আৰু তথ্যগতভাৱে বিজ্ঞানসন্মত দৃষ্টিভংগীৰ আৱাজ তুলিম। আমি জনগণক কথা দি এই জনাদেশ আমাৰ পক্ষে আনিবলৈ সক্ষম হৈছোঁ। আৰু জনগণে আমাৰ ওপৰত দীৰ্ঘদিনৰ পৰা যি আস্থা বিশ্বাস ৰাখি আমাৰ কাৰণে যেনেকুৱাকৈ হাৰে হিমজুৱে দিনে ৰাতি একাকাৰ কৰি কষ্ট কৰিছে, তেওঁলোকৰ আশা কেতিয়াও আশাহত নহয়, তেওঁলোক কেতিয়াও বিমুখ নহয়। তেওঁলোক আমাৰ অন্তৰৰ ভিতৰত থাকিব। তেওঁলোকৰ বিপদে আপদে আমি জনগণৰ লগত থাকিম। আমি এই চবতে AIUDF দলে আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰি যি এক আমাৰ ওপৰত যি আস্থা আৰু বিশ্বাস ৰাখিছিল, তাৰ কাৰণে আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ দললৈ। অনাগত দিনত দলৰ একনিষ্ঠ সেৱক আৰু জনগণৰ এজন সেৱক হিচাপে দীৰ্ঘদিনীয়া পৰিকল্পনাৰে এক দীৰ্ঘম্যাদী ৰাজনীতি আৰু জনগণৰ ৰাজনীতি, জনমুখী ৰাজনীতি প্ৰতিষ্ঠাৰ স্বাৰ্থত অনাগত দিনত কাম কৰি যাম। কেৱল জনগণৰ কাৰণে আৰু জনগণৰ পক্ষে কাম কৰিম। তোমাৰ বয়স কিমান? মোৰ 27 বছৰীয়া যুৱক। আপোনালোকে জানে যে আমি অসমৰ চাগে আটাইতকৈ কনিষ্ঠজন বিধায়ক এইবাৰৰ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব। অসমবাসীয়ে আলোচনা সমালোচনা আৰু তেওঁলোকৰ আশীৰ্বাদ আমাৰ বাবে সম্পদ। আপোনালোকৰ গঠনমূলক সমালোচনাই আমাক অনাগত দিনত সঠিক মাৰ্গলৈ আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহায় আৰু সহযোগিতা কৰিব।